মই কংগ্ৰেছৰ ভয় নাখাওঁ। কোনেও কাকো ভয় নকৰে মামা। মই মাৰ গাখীৰ খাই জন্ম হৈছো। আমি আকৌ পেকেটৰ গাখীৰ খাই ডাঙৰ হোৱা নাই নহয়। তো সৰি গাইজ, আচলতে এইটো কথা মই কোৱা নাই, এইটো কথা কোনে কৈছে তো আপোনালোকক মই ভিডিঅ' ক্লিপটো দেখুৱাই দিছোঁ, নিজে চাওক। মই কংগ্ৰেছৰ ভয় নাখাওঁ, মই মাৰ গাখীৰ খাই জন্ম হৈছো। আৰু মুখ্যমন্ত্ৰীয়ে এনেকে ভাবিব নালাগে আমিও আমুল তাজা খাই পেলাই ডাঙৰ হোৱা নাই। কাক কি ক'ব বন্ধুসকল, কোনেও কম নহয়, কিন্তু চবেই ডেঞ্জাৰ আছে। তো নমস্কাৰ বন্ধুসকল, আজি এটা লৈ আহিছোঁ ৰিয়েকশ্যন ভিডিঅ' আপোনালোকৰ মাজলৈ। তো চাওক ভিডিঅ'টো। তো বন্ধুসকল, অসমত এটা নতুন ট্ৰেণ্ড আহিছে, ছোৱালীবোৰে মঞ্চত গৈ গায়কক সাৱটি ধৰা। দুদিন আগতে জুবিন গাৰ্গক এজনী ছোৱালীয়ে মঞ্চতে সাৱটি ধৰিছিল, এইবাৰ আকৌ সাৱটি ধৰিলে আচাৰ্য বৰপাত্ৰক এজনী ছোৱালীয়ে। কিছুদিনলৈ অসমত এইটো ট্ৰেণ্ডিং চলিব বন্ধুসকল, ছোৱালীবিলাকে কি গায়কক সাৱটি ধৰা। মিছা ক'লো নেকি বন্ধুসকল? বন্ধুসকল এইটো ভিডিঅ' চাওক, হাঁহি পাগল হৈ যাব আপুনি। যেতিয়া গাঁৱৰ ল'ৰাই টাউনত নতুন যায়, যেতিয়া এনেকুৱা লেট্ৰিন দেখা পায়, তেতিয়া তাৰ অৱস্থা কি হয় চাওকচোন। কাৰ লগত এনেকুৱা হৈছে কমেণ্ট কৰাচোন বন্ধুসকল। প্ৰথমতে এইটো ভিডিঅ'টো চাওক বন্ধুসকল, 37 মিলিয়ন ভিউজ আহিছে। কিনো আছে এনেকুৱা ভিডিঅ'টোত চাওকচোন। চাওক বন্ধুসকল, ইয়াত কণমানি এজনীক পুলিচ এটাই কেনেকৈ সহায় কৰি আছে, দমকলটো মাৰি দি আছে আৰু সি গা ধুই আছে। বাট আপুনি এইটো ভিডিঅ' চাওক, কি পুলিচে ডেলিভাৰী বয় এজনক কেনেকৈ মাৰিছে। ইয়াত কি জনা গ'ল বন্ধুসকল, আচলতে সকলোৰে মানসিকতা একে নহয় বন্ধু, কিছুমান ভালো আছে আৰু কিছুমান বেয়াও আছে। ইয়াত এটা মই কথা ক'ম, আপোনালোকে একদম বেয়া নাপাব, যদি ভুল হয় ক্ষমা কৰি দিব। আচলতে পুলিচৰ কাম কি? পুলিচৰ কাম হ'ল কি, আমাৰ দেশখন ৰক্ষা কৰা, যাতে চোৰ ডকাইতবিলাক ধৰিব পাৰে, বেয়া মানুহবিলাকক ধৰিব পাৰে। কিন্তু আপোনালোকে কেতিয়াবা এনেকুৱা কৰে যে যাৰ ভুল নাথাকে তাকেই মাৰে, অপৰাধ নোহোৱাজনকে কেতিয়াবা অপৰাধী বনাই দিয়ে মানে আপোনালোকৰ এইটো কিছুমান ভুল হয়, কিন্তু এইটো ক'লেও হ'ম বেয়া। তো আই এম ৰিয়েলি চৰি যদি কিবা ভুল কৈ পালোঁ। বাট আপোনালোকৰ কাম হৈছে কি, আপোনালোকে আমাৰ দেশখন ৰক্ষা কৰিব লাগে আৰু বেয়া মানুহক ধৰিব লাগে, যাতে কোনেও বেয়া কাম কৰিব নোৱাৰে। আপোনালোকৰ এইবোৰহে কাম। ৰাস্তাই ঘাটে যাকে তাকে মাৰা, ৰাস্তাত এনেকৈ দুখীয়াক ধৰি মাৰা আপোনালোকৰ কাম নহয়। তো কিবা যদি ভুল কৈ পাইছোঁ তো চৰি। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি অলপ চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিবা আৰু কমেণ্ট এটা কৰিবা, আৰু যদি নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।